জীৱনত বহুত পৰীক্ষা দেখিছে কিন্তু সম্পূৰ্ণ খালী প্ৰশ্ন কাকতৰ কথা কেতিয়াবা শুনিছেনে? শুনা নাই নহয়। গতিকে আজি এটা কাহিনী শুনো য'ত পৰীক্ষা আছে কিন্তু প্ৰশ্ন কাকতখন সম্পূৰ্ণ খালী। আজিৰ চিনেমাখনৰ নাম পৰীক্ষা। ভালকৈ বহি জিৰণি লওক আৰু কাহিনীটো শুনক। ছবিখনৰ আৰম্ভণিতে এটা ডাঙৰ কোম্পানীত চাকৰিৰ ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি চলাইছে য'ত পৰীক্ষাৰ্থী 8জন আছিল। পৰীক্ষাগৃহটোৰ পোহৰ কম, সকলো পৰীক্ষাৰ্থীক সমান সমান দূৰত্বত বহিবলৈ দিয়া হৈছে। তেওঁলোকৰ প্ৰতিটো খোজ নিৰীক্ষণ কৰিবলৈ কেমেৰা স্থাপন কৰা হৈছে। যেতিয়া সকলো পৰীক্ষাৰ্থী বহে তেতিয়া বন্দুকধাৰী চকীদাৰ এজন সোমাই আহে। ইয়াৰ পিছত এজন মানুহ সোমাই আহে যিয়ে নিজৰ নাম প্ৰকাশ নকৰে কিন্তু নিজকে নিৰীক্ষণকাৰী বুলি পৰিচয় দিয়ে। তেওঁ বুজাই দিয়ে যে এই সকলো পৰীক্ষাৰ্থীয়ে পূৰ্বৰ সকলো পৰীক্ষাতে উত্তীৰ্ণ হৈছে আৰু এই পৰীক্ষাটো উত্তীৰ্ণ হলে তেওঁলোকে নিজৰ সপোনৰ চাকৰিটো পাব। নিৰীক্ষণকাৰীয়ে এই পৰীক্ষাৰ নিয়মসমূহ ব্যাখ্যা কৰে। এই কোঠাটোত কোনো দেশৰ আইন প্ৰযোজ্য নহব, কেৱল পৰীক্ষাৰ নিয়ম মানি চলিব লাগিব। চকীদাৰ আৰু নিৰীক্ষণকাৰীৰ লগত কথা অনুমোদিত নহয়। তেওঁ বুজাই দিয়ে যে ইচ্ছাকৃতভাৱে বা ভুলবশতঃ যিকোনো সময়তে তেওঁলোকৰ সন্মুখত থকা প্ৰশ্ন কাকতখন ধ্বংস কৰা বা কোঠাৰ পৰা ওলাই যোৱা যিকোনো ব্যক্তিক অযোগ্য ঘোষণা কৰা হ'ব। এই পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ হাতত 80 মিনিট সময় আছে আৰু সন্মুখৰ কাগজখনত মাত্ৰ এটা প্ৰশ্ন আছে যাৰ উত্তৰ তেওঁলোকে দিব লাগিব। কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি সকলোকে সোধে। কোনেও উত্তৰ নিদিয়াত নিৰীক্ষণকাৰীয়ে শুভকামনা বুলি ক'লে আৰু গুচি গ'ল। যেতিয়া তেওঁলোকে প্ৰশ্ন কাকতখন উলটাই চাই দেখিলে দুয়োফালে সম্পূৰ্ণ খালী। সকলোৱে আচৰিত হৈ ইজনে সিজনৰ ফালে চালে। সময়ৰ লগে লগে উদ্বিগ্নতা বাঢ়ি যায়। 2 নং প্ৰাৰ্থীজনে লিখিবলৈ আৰম্ভ কৰে যে তেওঁ কিয় চাকৰিটোৰ বাবে যোগ্য। কেমেৰাবোৰে কাগজখনত জুম ইন কৰে আৰু গাৰ্ডক লগে লগে তেওঁক বাহিৰ কৰিবলৈ নিৰ্দেশ দিয়া হয় কাৰণ তেওঁ কাগজখন নষ্ট কৰি পেলাইছে। 2 নং প্ৰাৰ্থীজনে ক্ষমা বিচাৰে আৰু এবাৰ সুযোগ বিচাৰে কিন্তু চকীদাৰে নুশুনি উলিয়াই দিয়ে আৰু দুৱাৰত তলা মাৰি দিয়ে। কিছু সময়ৰ পাছত 5 নং প্ৰাৰ্থীজনে পৰামৰ্শ দিয়ে যে তেওঁলোকে নিৰীক্ষণকাৰী আৰু গাৰ্ডৰ লগত কথা পাতিব নোৱাৰে, অৰ্থাৎ ইজনে সিজনৰ লগত কথা পাতিব পাৰে। তেওঁ এই কথা আন প্ৰাৰ্থীক কয় যে তেওঁলোকে একেলগে কাম কৰি প্ৰশ্ন আৰু উত্তৰ দুয়োটা বিচাৰিব লাগিব। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰে। এই সময়ছোৱাত 1 নং প্ৰাৰ্থীয়ে একো নকয়। 5 নং প্ৰাৰ্থীয়ে পৰামৰ্শ দিয়ে যে তেওঁলোকে সকলোৱে নিজৰ প্ৰকৃত পৰিচয় প্ৰকাশ নকৰিবলৈ ভুৱা নাম ব্যৱহাৰ কৰিব। এতিয়ালৈকে এটা শব্দও নোকোৱা বাবে 1 নং প্ৰাৰ্থীজনক ডেফ নাম দিয়ে। তেওঁলোকে নিজৰ জাতিৰ নামেৰে ল'ৰাকেইটাৰ নাম ব্ৰাউন, ব্লেক আৰু হোৱাইট ৰাখে। চুলিৰ ৰং চাই ছোৱালীকেইজনীৰ নাম ব্লণ্ড, ব্ৰুনেট আৰু ডাৰ্ক ৰখা হয়। হোৱাইটে কয় যে তেওঁ নিজৰ আসনত থিয় হ'ব পাৰিব কাৰণ তেওঁ নোৱাৰিব বুলি কোৱা এটাও নিয়ম নাছিল। এই কথা দেখি সি আনন্দিত হৈ নিজৰ ঠাইত থিয় হয়। কিন্তু চকীদাৰজনেও নিজৰ ঠাইত থিয় হৈ আছিল, অৰ্থাৎ সিহঁতে কোঠাটোত ঘূৰি ফুৰিব পাৰিছিল। ব্ৰুনেটে ভাবে যে কাগজখনত অদৃশ্য চিয়াহীৰে প্ৰশ্ন লিখা আছে। পৰীক্ষা কৰিবলৈ বিচাৰে যদিও কেনেকৈ কৰিব নাজানে। ব্ৰুনেট থিয় হ'ল আৰু কোঠাৰ পোহৰ ব্যৱহাৰ কৰি তাইৰ কাগজখন ভালদৰে পৰীক্ষা কৰিবলৈ ধৰিলে কিন্তু তাই তাত একো দেখা নাপালে। তাই বাকী সকলোকে নিজৰ কাগজ পৰীক্ষা কৰিবলৈ আহ্বান জনায় কিয়নো সম্ভৱ প্ৰশ্নটো মাত্ৰ এখন কাগজত লিখা আছে আৰু সকলোৱে নিজৰ প্ৰশ্ন কাকত পৰীক্ষা কৰিবলৈ ধৰিলে। অৱশ্যে ডেফ নিজৰ আসনত মৌন হৈ বহি থাকিল। হোৱাইটে নিজৰ কাগজখন লৈ পোহৰৰ তলত পৰীক্ষা কৰিলে কিন্তু কোনেও একো নাপালে। ব্লেকে পৰামৰ্শ দিলে যে লিখাটো হয়তো UV পোহৰৰ তলত দেখা পাব। লাইট অন কৰিবলৈ চুইচ বিচাৰিবলৈ ধৰিলে। চুইচ বিচাৰি নাপাই চিধাই তেনে এটা বাল্ব বিচাৰিবলৈ ধৰিলে। ডেফে তেওঁলোকক একো সহায় নকৰে আৰু উদ্বিগ্নভাৱে তেওঁৰ আসনত বহি থাকে। ব্ৰুনেটে কোঠাটোত জৰুৰীকালীন লাইটৰ ষ্ট্ৰিপ বিচাৰি পায় কিন্তু যিহেতু চুইচ নাই গতিকে জৰুৰীকালীন লাইটৰ ষ্ট্ৰিপ স্বয়ংক্ৰিয়ভাৱে অন কৰিবলৈ কোঠাটোৰ সকলো বাল্ব ভাঙিবলৈ কয়। অৱশ্যে ব্ৰাউনে কয় যে তেওঁলোকে ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰে। তেওঁলোকে বিষয়টোত ভোটদান কৰে আৰু শেষত প্লেনৰ কাম আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয়। কোঠাটোৰ সকলো লাইট বাল্ব ভাঙি যোৱাৰ লগে লগে জৰুৰীকালীন নীলা বাল্বটো জ্বলি উঠে। ডেফৰ বাহিৰে সকলোৱে কাগজত প্ৰশ্নটো বিচাৰি ফুৰে কিন্তু আকৌ এবাৰ হতাশ হৈ পৰে কাৰণ তেওঁলোকে প্ৰশ্নটো দেখা নাপায়। ব্ৰুনেটে সকলোকে কয় যে ষ্ট্ৰিপ লাইটৰ প্ৰথম স্তৰটো খোলাটো খুলি পেলাওক কিয়নো ই এতিয়াও কাম কৰা নাই। তেওঁলোক জোতাৰ পেন্সিল হিলেৰে লাইটৰ স্তৰটো গুচাই দিয়ে যাৰ ফলত পোহৰৰ ৰং হালধীয়া হয় কিন্তু তথাপিও কাগজখনত একো দেখা নাপায়। তেওঁলোকৰ মাজত মাত্ৰ 7 মিনিট বাকী আছে। হোৱাইটে ভাবে যে তেওঁ 2 নং প্ৰাৰ্থীৰ কাগজখনে যিকোনো কাম কৰিব পাৰে কাৰণ তাই ইতিমধ্যে অযোগ্য ঘোষণা কৰা হৈছে। সকলোৱে ডেফৰ চাৰিওফালে গোট খাই পেন্সিলে তেওঁৰ কাগজত ট্ৰেচ কৰিবলৈ আৰম্ভ কৰে কিন্তু তথাপিও কোনো প্ৰশ্ন দেখা পোৱা নগ'ল। হোৱাইটে নিজৰ কাগজখনৰ কিছু অংশ ফালি পেলাই যাতে তেওঁ বিভিন্ন পদ্ধতিৰে পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। আনকি তেওঁ কাগজখনত পেচাবো কৰি চাই যে অদৃশ্য চিয়াহীৰ লিকুইডটো সক্ৰিয় হয় নেকি বুলি। ব্লেক আৰু হোৱাইটৰ মাজত ইয়াৰ পিছত কি কৰিব লাগে সেই লৈ তৰ্কাতৰ্কি হয় কিন্তু ডেফৰ কান্দোন শুনি তেওঁলোকে ৰৈ যায়। সি নিজৰ আসনত বহি কান্দি থাকে আৰু
বাকীবোৰ আচৰিত হৈ তাৰ ফালে চাই থাকে। তাৰ পিছত তেওঁ ফৰাচী ভাষাত কিবা গুণগুণাবলৈ আৰম্ভ কৰে। এই কাগজখনত নিজৰ প্ৰতিচ্ছবি দেখা বুলি কয়। বাকীবোৰে তেওঁৰ কথা বেছি নাভাবি পুনৰ আইডিয়াত বিচাৰিবলৈ ধৰলয়। প্ৰত্যেকেই নিজৰ নিজৰ ধাৰণা লৈ আহে। কোনোৱে এই সকলোবোৰৰ আঁৰৰ নিৰীক্ষণকাৰী বুলি বিশ্বাস কৰে, আন কোনোৱে কয় যে এই সকলোবোৰ CEO কাম। তাপত পৰি ধৈৰ্য হেৰুৱাই ইজনে সিজনক অপমান কৰিবলৈ ধৰিলে। ডাইৰেক্টে আত্মবিশ্বাসে কয় যে তেওঁলোকক কোনেও চোৱা নাই, কাৰণ CEO জন কোম্পানীটোৰ প্ৰতি সম্পূৰ্ণৰূপে ব্যস্ত। কোম্পানীটোৰ ওপৰত তেওঁৰ সকলো কৰ্তৃত্ব আছে আৰু এনে সৰু কথাবোৰৰ বাবে তেওঁ সময় নাই। স্পষ্ট যে তাই কোম্পানীটোৰ বিষয়ে আন সকলোতকৈ বেছি জানে। ব্ৰাউনে তাইক সুধিছে যে তাই কেনেকৈ CEO ৰ বিষয়ে ইমানখিনি জানে। ডাইৰেক্টে উত্তৰ দিয়ে যে তাই এটা কোম্পানীত কাম কৰে, কিন্তু CEO কেতিয়াও লগ পোৱা নাই। কোম্পানীটোৰ ভিতৰতে জ্যেষ্ঠ পদৰ বাবে আবেদন কৰাৰ সময়ত এই পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল তাই। হোৱাইটে তেওঁলোকক কয় যে তাইক চাকৰিটোৰ প্ৰস্তাৱ দিয়া হৈছিল, আনহাতে বাকীসকলে কয় যে তেওঁলোকে নিজেই চাকৰিটোৰ বাবে আবেদন কৰিছিল। তেওঁলোকৰ কোনোৱেও কোম্পানীটোৰ বিষয়ে একো জনা নাছিল, কিয়নো তেওঁলোক কোনো প্ৰশ্ন নকৰিবলৈ কোৱা হৈছিল। ডাৰ্কে তেওঁলোকক কয় যে ৰাহুল এটা সুপৰিচিত ঔষধ কোম্পানী। কেইবছৰমান আগতে যেতিয়া বিশ্বজুৰি মহামাৰীয়ে বিয়পি পৰিছিল, তেতিয়া এই কোম্পানীটোৱে প্ৰথমে ইয়াৰ ঔষধ বিচাৰি উলিয়াইছিল। এই সময়ত তেওঁলোকৰ বাৰ্ষিক ব্যৱসায় আছিল $2 কোটি। ব্লেকে কৈছে যে কোম্পানীটোৱে হয়তো বিশ্বজুৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটা নতুন মাৰাত্মক ৰোগৰ ঔষধ বিচাৰি পাইছে। ব্ৰুনেট হঠাতে সজাগ হৈ পৰে আৰু ব্লেকক এই বিষয়ে অধিক কবলৈ কয়। ইয়াৰ ফলত হোৱাইটৰ সন্দেহ হ'ল আৰু তেওঁ ব্ৰুনেটক সুধিলে যে তাই এই ভাইৰাছত আক্ৰান্ত হৈছে নেকি। ব্ৰুনেট অস্বীকাৰ কৰি কথা বতৰা শেষ কৰিলে। মনোযোগ আঁতৰাবলৈ তাই গাৰ্ডৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু তাৰ লগত কথা নপতাকৈ তাৰ পকেটৰ পৰা লাইটাৰ এটা লৈ ল'লে। সকলোৱে লাইটাৰটো ব্যৱহাৰ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ এলাৰ্মৰ ফোৱাৰাটো ট্ৰিগাৰ কৰাৰ সিদ্ধান্ত লয়, যাৰ ফলত তেওঁলোক পানী ব্যৱহাৰ কৰি কাগজখনত লিখাখিনি বিকশিত কৰিব পাৰিব। ব্ৰুনেটে চকী এখনত উঠিল যদিও অগ্নিনিৰ্বাপক বাহিনীৰ এলাৰ্মটো ঢুকি নাপালে। হোৱাইট তাইক জ্বলাবলৈ ভাঁজ কৰা কাগজ এখন আগবঢ়াই দিলে। কাগজখন জ্বলাই দিয়ে। অলপ পিছত পানী পৰিবলৈ ধৰিলে, যদিও কাগজখনৰ কোনো প্ৰভাৱ নপৰে। হঠাৎ চকীদাৰজন তাইৰ ফালে আগবাঢ়ি আহিল। ব্ৰুনেটে হাতত থকা কাগজখন খুলি দেখিলে যে এইখন তাইৰ নিজৰ প্ৰতিযোগী কম কৰিবলৈ হোৱাইটে তেওঁক বিশ্বাসঘাতকতা কৰিছিল। তাইক কোঠাটোৰ পৰা উলিয়াই দিছিল। যোৱাৰ লগে লগে তেওঁ হোৱাইটক প্ৰতাৰক বুলি কয়। খঙত ব্লেকে হোৱাইটৰ ফালে গৈ ক'লে যে তেওঁ এটা ঘুচা মাৰি তাক বেলটাই দিব। হঠাৎ কোঠাটোৰ লাইটবোৰ বন্ধ হৈ গ'ল। তেওঁলোকে বুজি পালে যে কোঠাটোত মাত নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে। কিবা কোৱাৰ আগতে সিহঁতে ইজনে সিজনক সকীয়াই দিলে আৰু ডেফটে আকৌ কাণ দিবলৈ ধৰিলে। হোৱাইটে ডেফটৰ সন্মুখত বহি ধমকি দি নিজৰ কাগজখন ফালি খাবলৈ ক'লে। গাৰ্ডজনে ডেফটৰ ওচৰ পালে আৰু তেওঁকো বাহিৰলৈ উলিয়াই দিলে। এতিয়া মাত্ৰ 5জন প্ৰাৰ্থী বাকী থাকিল। ব্লেকে হোৱাইটক উদ্দেশ্যে ধোকেবাজ বুলি ক'লে, কিন্তু হোৱাইটে হাঁহি হাঁহি ক'লে যে তেওঁলোকে প্ৰতিযোগী কম কৰাৰ বাবে তেওঁক ধন্যবাদ জনোৱা উচিত। তেওঁ দাবী কৰে যে তেওঁ আচল প্ৰশ্নটো জানে যদিও কাকো নকয়। ক্ষুব্ধ হৈ ব্লেকে তেওঁক এটা ঘুচা মাৰি অচেতন কৰি পেলায়। চিট এখনত বান্ধি টাইৰে মুখ বন্ধ কৰি দিয়ে যাতে তেওঁ কথা ক'ব নোৱাৰে। কিছু সময়ৰ পাছত হোৱাইটৰ চেতনা ঘূৰি আহে। ডাৰ্কে হোৱাইটৰ টাই খুলি দিয়াৰ লগে লগে তেওঁক ঔষধ দিবলৈ অনুৰোধ কৰে। দেখা গ'ল তেওঁ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত আৰু জীয়াই থাকিবলৈ প্ৰতি ঘণ্টাত ইয়াৰ প্ৰয়োজন হয়। ব্লেকে তেওঁৰ পকেটত ঔষধটো বিচাৰি ফুৰে যদিও একো নাপায়। ইয়াৰ ফলত সকলোৱে বিশ্বাস কৰে যে হোৱাইটে কেৱল তেওঁক মুকলি কৰি দিয়াৰ বাবে অজুহাত দেখুৱাইছে। হোৱাইটে দাবী কৰে যে তেওঁলোকৰ এজনে তেওঁৰ টেবলেটটো লৈছে। টেবলেটটোৰ বিনিময়ত তেওঁলোকক প্ৰশ্নটো ক'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ আকৌ অজ্ঞান হৈ পৰে আৰু তেওঁৰ শৰীৰটো তীব্ৰভাৱে কঁপিবলৈ আৰম্ভ কৰে। কিছুমানে ভাবে যে তেওঁ এতিয়াও অভিনয় কৰি আছে, কিন্তু ব্লেকে জোৰ দি কয় যে এই সকলোবোৰ অভিনয় হ'ব নোৱাৰে। সকলোৱে কোঠাটোত টেবলেটটো বিচাৰি ফুৰে, কিন্তু ক'তো পোৱা নাযায়। ডাইৰেক্টে সন্দেহ কৰে যে ব্ৰাউনে টেবলেটটো ক'ৰবাত লুকুৱাই ৰাখিছে আৰু টেবুলৰ তলত ব্ৰাউনৰ চুইমিং গামত আবদ্ধ হৈ থকা দেখি তাইৰ সন্দেহ নিশ্চিত হয়। তাই হোৱাইটক খোৱাবলৈ চেষ্টা কৰে, কিন্তু ব্ৰাউনে টেবলেটটো পেলাই দিয়ে। ইয়াক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত ডাৰ্কে আতংকিত হৈ নিৰীক্ষণকাৰীক কথাটো ৰক্ষা কৰিবলৈ কয়, কিন্তু নিৰীক্ষণকাৰীৰ সৈতে কথা পতাৰ বাবে লগে লগে তেওঁক অযোগ্য ঘোষণা কৰা হয়। তেওঁ যোৱাৰ পিছত ব্লণ্ডে পিন এটাৰে টেবলেটটো উলিয়াই আনি হোৱাইটক খুৱাই দিয়ে আৰু হোৱাইটৰ জীৱন ৰক্ষা পৰিল। সুস্থ হৈ উঠাৰ পিছত তেওঁ প্ৰতিশ্ৰুতি দিয়া প্ৰশ্নটোৰ বিষয়ে সকলোৱে সুধিলে। হোৱাইটে বুজাই দিলে যে উত্তৰটো তেওঁলোক নিজেই। সকলোৱে প্ৰশ্নটো বিচাৰি আছিল যদিও তেওঁলোকৰ মতেও সঁচাকৈ এটাও নাছিল আৰু তেওঁলোকৰ মাজৰ শেষলৈকে যিজনেই থাকিব সেয়াই চূড়ান্ত উত্তৰ। বাকীবোৰে তেওঁক বিশ্বাস কৰিলে, কিন্তু তেওঁলোকে একো কৰাৰ আগতেই হোৱাইটে গাৰ্ডজনৰ ফালে দৌৰি গ'ল বন্দুকটো ল'বলৈ। ব্লেকে তাইক ঠেলি দি বন্দুকটো লৈ ল'লে। তেওঁ হোৱাইটৰ ফালে লক্ষ্য
কৰি ঘোষণা কৰিলে যে তেওঁ কাকো উলিয়াই নিদিয়ে। সুযোগ গ্ৰহণ কৰি হোৱাইটে ব্লেকক আক্ৰমণ কৰি তেওঁৰ পৰা বন্দুকটো কাঢ়ি লয়। কিন্তু ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি থাকোতে তেওঁ গম পালে যে বন্দুকটোত আঙুলিৰ ছাপ চিনাক্তকৰণৰ ব্যৱস্থা আছে। ইয়াৰ অৰ্থ আছিল যে কেৱল চকীদাৰজনেহে গুলী চলাব পাৰিব। হোৱাইটে গাৰ্ডৰ হাতখন ব্যৱহাৰ কৰি সকলোৰে ফালে বন্দুকটো আঙুলিয়াই দিলে। যদি জীয়াই থাকিব বিচাৰে তেন্তে মনে মনে কোঠাটোৰ পৰা ওলাই যাওক, হোৱাইটে বাকী সকলোকে ক'লে। বন্দুকৰ ভয়ত ব্ৰাউনে তেওঁৰ কথা মানি ওলাই গ'ল। চাকৰিতকৈ জীৱনটোক বেছি মূল্য দিয়া ব্লণ্ডেও যাবলৈ ধৰিলে। কিন্তু যোৱাৰ আগতে তাই ক'লে, লাইটছ অফ। কোঠাটোৰ সকলো লাইট নুমাই গ'ল। হোৱাইটে নিৰ্বিচাৰে সকলো দিশতে গুলী চলাবলৈ ধৰিলে। যেতিয়া পুনৰ লাইট জ্বলি উঠিল তেতিয়া বুকুত গুলীৰ আঘাতৰ বাবে ব্লেক পৰি থকা দেখা গ'ল। হোৱাইটে চাৰিওফালে চালে আৰু দেখিলে যে ব্লণ্ডৰ এখন ভৰি এতিয়াও কোঠাটোৰ ভিতৰত আছে। তাইৰ ওপৰত গুলী চলাবলৈ ওলাইছিল যদিও টাইমাৰটো দেখি ৰৈ গ'ল। পৰীক্ষাৰ সময় শেষ হৈ গ'ল। হোৱাইটে কেমেৰাৰ ওচৰলৈ গৈ নিৰীক্ষণকাৰীক ক'লে যে তেওঁ প্ৰতিযোগিতাখনৰ বিজয়ী। চকীদাৰজনে তেওঁৰ ওচৰলৈ আহি সময় দেখুৱাই দিলে। এতিয়াও 20 ছেকেণ্ড বাকী থকা দেখি হোৱাইটে সন্মত খালে। পৰীক্ষাৰ সময় নিৰীক্ষণকাৰীৰ সৈতে কথা পতাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। আচলতে সকলোৱে প্ৰশ্নটো বিচাৰি ব্যস্ত হৈ থকাৰ সময়তে ডেফটে গোপনে ঘড়ীৰ সময় সলনি কৰিছিল। শেষত বাকী থকা একমাত্ৰ প্ৰাৰ্থীজন আছিল ব্লণ্ড। তাই মজিয়াৰ পৰা পৰি থকা ডেফটৰ চশমাটো তুলি ল'লে, যিটো ডেফটক উলিয়াই নিয়াৰ সময়ত সৰি পৰিছিল। চশমাটোৰ সহায়ত তাই কাগজখনত লিখা প্ৰথম প্ৰশ্নটো দেখিলে। ডেফটে কোঠাটোত সোমাই তাইক কৈছিল যে তেওঁ আচলতে কোম্পানীটোৰ CEO। পৰীক্ষাৰ সময়ত সকলোৰে ওপৰত চকু ৰাখিবলৈ তেওঁ আছিল। ব্লণ্ডে তেওঁৰ কাষ চাপে। নিৰীক্ষণকাৰী আৰু CEO জনে তাই হাঁহিলে, কিয়নো তাই প্ৰশ্নটো বুজি পাই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। দেখা গ'ল যে পৰীক্ষাৰ আৰম্ভণিতে যেতিয়া নিৰীক্ষণকাৰীয়ে কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি বুলি সুধিছিল, তেতিয়া এইটোৱেই আছিল তেওঁলোকে উত্তৰ দিবলগীয়া প্ৰশ্ন। এই সমগ্ৰ পৰীক্ষাৰ্থীৰ বুদ্ধিমত্তা আৰু মনোযোগ পৰীক্ষাৰ বাবে কৰা হৈছিল। তেওঁ ব্লণ্ডক CEOৰ সচিব হোৱাৰ চাকৰিটো আগবঢ়ায়, কিন্তু তাই নাকচ কৰে কাৰণ তাই মানুহক হত্যা কৰা কোম্পানী এটাত কাম কৰিব নিবিচাৰে। নিৰীক্ষণকাৰীজনে তাইক কয় যে ব্লেক আচলতে মৃত নহয়, কাৰণ গুলীটো আচলতে এটা কেপচুল যিয়ে দেহত সোমাই সকলো ঘাঁ ভাল কৰে। আচলতে তেওঁলোকে সৃষ্টি কৰা এটা যাদুকৰী ঔষধ যিয়ে পৃথিৱীৰ যিকোনো ৰোগ নিৰাময় কৰিব পাৰে। অৱশেষত ব্লণ্ডে চাকৰিটো গ্ৰহণ কৰে। ব্লণ্ডে CEOৰ সৈতে হাত মিলায় আৰু ছবিখনৰ অন্ত পৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এই আমাৰ আদেশ নহয়, অনুৰোধ। কাষৰ বেল আইকনটো দবাই দিয়ক। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই, টাটা।